Assalamualaikum, good morning, welcome back to my YouTube channel Afrim Awesome Life and Vlog. আজি ৰাতিপুৱাই ওলালো এটা ফেমিলি ফাংচন আছে তো তাৰ কাৰণে ৰাতিপুৱাই ওলালো আমি গৈ আছো ডিব্ৰুগড় আৰু বাকি আপোনালোকক দেখুৱাই যাম আজি কি হয় কি নাই আৰু এনেদৰে ব্লগটো ষ্টাৰ্ট কৰিলো আজি কি যে কৈছো ব্লগটো ষ্টাৰ্ট কৰিলো আৰু খুব দৌৰাদৌৰি হৈছে আজি বহুত লেট হৈ গ'ল সোনকালে ওলোৱা কথা আছিল কিন্তু বহুত লেট হৈ গ'ল দৌৰাদৌৰি ওলাইছো আৰু বেছিকৈ কথা নাপাতো আপোনালোকক দেখুৱাই যাম কি কৰো আৰু আজি মই ডিব্ৰুগড় গৈ আছো এটা ফেমিলি ফাংচনত লগতে মোৰ এগৰাকী বহুত ভাল বান্ধৱী আছে আপোনালোকে সকলোৱে চিনি পাব এতিয়া মই নেদেখাওঁ আপোনালোকক চাই যাব ব্লগটো আৰু এণ্ডত আপোনালোকে গম পাব মই আজি কাক লগ কৰিলোঁ আপোনালোকৰ চবৰে প্ৰিয় সেইগৰাকী আৰু মোৰ বহুত ভাল বান্ধৱী আৰু ঠিক আছে তো আগৰ যিখিনি মই ব্লগ দিছিলোঁ খুব কম দিছিলোঁ দুই এটা দিছিলোঁ ব্লগ কিন্তু তাতকৈ মই বেলেগ এটা ডিফাৰেণ্ট লুকত আপোনালোকে পাব আৰু হয়তো মই তেনেকৈ আগৰ নিচিনাকৈ হয়তো চব দেখাব নোৱাৰিব পাৰোঁ যিমান পাৰোঁ মই দেখাব চেষ্টা কৰিম আপোনালোকক এতিয়া প্ৰথমতে আমি তেল ভৰাই ল'লোঁ গাড়ীত আৰু আজি চাওকচোন কেনেকুৱা যে ৰ'দ নহয় ইমান ৰ'দ ইমান চোকা ৰ'দ একদম ৰাতিপুৱাৰ পৰা একদম 5টামান বজাৰ পৰা যে চোকা ৰ'দ ওলাইছে কেনেকুৱা গৰম আজি নহয় আমি এতিয়া ফাৰ্ষ্ট যাম শিৱসাগৰ মামাহঁতৰ ঘৰলৈ যাম তাৰপিছত মামাহঁতৰ ঘৰত নাস্তা কৰি তাৰপিছত আমি ডিব্ৰুগড় ওলাই যাম আৰু গৈছোঁ আমি মৰিয়নি হৈ পেলাই তো মৰিয়নি আপোনালোকে গিবন কোনে কোনে আহিছে মোক জনাব দেই আৰু আপোনালোকে যদি দেখা নাই গিবনখন মই বাহিৰে দেখাই দিম গিবনখন অ'কে আৰু গিবনখন হৈছে যোৰহাট জিলাত অৱস্থিত এখন অভয়াৰণ্য য'ত নেকি বহুত বিধৰ কমেও 8বিধমানৰ বান্দৰ পোৱা যায় তাৰে ভিতৰত এবিধ হৈছে গিবন আৰু সেই গিবন বান্দৰবিধৰ পৰাই এই অভয়াৰণ্যখনৰ নাম গিবন হৈছে গিবন অভয়াৰণ্যখন এইখিনিৰ পৰাই আৰম্ভ হৈছে মই আপোনালোক আজি এনেদৰেই বাহিৰে দেখুৱাই দিছোঁ পিছত এদিন যদি পাৰোঁ মই ভিতৰলৈ গৈ পেলাই ভালদৰে এটা ভিডিঅ' বনাই পেলাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এই গিবন অভয়াৰণ্যখনতেই গিবন নামৰ বান্দৰবিধ পোৱা যায় আৰু এইবিধ বান্দৰ চাবলৈ হ'লে আমি একদম ৰাতিপুৱাই যাব লাগিব তেতিয়াহে আমি দেখিম কাৰণ সিহঁতে দিনত নুফুৰে সিহঁতি দিনত সোমাই থাকে ক'ৰবাত গছত বা ডাঙৰ এনেকুৱা জোপোহাত সোমাই থাকে আৰু সেইকাৰণে সিহঁতক দিনত দেখা পোৱা নাযায় সেইটো কাৰণে আমি একদম ৰাতিপুৱাই গ'লেহে দেখা পোৱা যাব আৰু মই চেষ্টা কৰিম আপোনালোকক যাতে দেখাব পাৰোঁ ভৱিষ্যতে এটা ব্লগ আনিম বাৰু ইয়াৰ ওপৰত এইখনেই হৈছে গিবন অভয়াৰণ্য এতিয়া আহি পালোঁহি শিৱসাগৰ আৰু শিৱসাগৰ এতিয়া মামাহঁতৰ ঘৰত সোমালোঁ আৰু এতিয়া ইয়াতে নাস্তা কৰি পেলাই আৰু সোনকালে যিমান পাৰোঁ সোনকালে ডিব্ৰুগড়লৈ বুলি ওলাই যাম আৰু বেছিকৈ কথা চথা নাপাতো কাৰণ বহুত দেৰি হৈছে আজি বহুত লেট হৈ গ'লোঁ কাৰণ বহুতো যাবলৈও আছে আৰু মইতো আপোনালোকক কৈছোঁ ন আজি মই ভাল ফ্ৰেণ্ড এজনী ঘৰলৈ যাম বহুত খাছ ফ্ৰেণ্ড হয় আৰু আপোনালোকৰ সকলোৰে চিনাকি তো সেই তাতো সোমাবগৈ লাগিব আৰু তাতো অকণমান সময় থাকিবই লাগিব নহ'লে বা তাই আৰু খং উঠি যাব আৰু ইমান দৌৰাদৌৰি ক'লে যোৱা বুলি তো তাতো অকণমান সময় থাকিম আৰু অকণমান তাইৰ লগত টাইম স্পেণ্ড কৰিম তো সেইটো কাৰণে ইয়াৰ পৰা সোনকালে ওলাই যাম এতিয়া ইয়াৰ পৰা আমি ওলাই যাম ডিব্ৰুগড় একদম বিয়া ঘৰলৈ যাম বিয়া ঘৰৰ পৰা আমি তাইৰ ঘৰলৈ ওলাই আহিম তাৰপিছত আপোনালোকক দেখুৱাম কোন হয় মোৰ একদম খাছ ফ্ৰেণ্ড আৰু এটা কথা কৈ দিওঁ ব্লগটো বহুত দিনৰ পিছত ষ্টাৰ্ট কৰিছোঁ হয়তো কথা কওঁতে মেলোতে অকণমান ক্ষতি হৈ যাব কাৰণ কেমেৰাটো মুখৰ আগত ওলালে কথা নোলায় যে এনেই ভাবি থাকোঁ বহুত কথা কিন্তু যেতিয়া কেমেৰাটো ওলাই যায় ন তেতিয়া চব খেলি মেলি হৈ যায় সেইটো কাৰণে যিমানটো পাৰোঁ দি যাম আৰু চেষ্টা কৰিম আহিব আৰু লাহে যেতিয়া ব্লগবোৰ দি থাকিম আহি যাব আৰু আপোনালোকে ছাপোৰ্ট কৰিব আৰু কিবা ভুল হ'লে মোক কমেণ্টত ক'ব দেই আৰু এটা কথা মই হিজাব লুকটো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টত জনাব দেই আৰু এতিয়াৰ পৰা মোক কেনেকৈ পাব আৰু এয়া মোৰ ভাইটি একমাত্ৰ ভাইটি Hello everyone, what's up guys? আপোনালোক সকলো চাগে ভালে আছে আশা কৰিছোঁ ভালে থাকিব চাগে কিন্তু বহুত ৰ'দ দিছে আজি গম পায় কিমান ৰ'দ আমি গৰম বহুত পৰিছে এতিয়া সেইকাৰণে ফেনৰ তলত বহি আছিলোঁ
এতিয়া এনেই আহিছোঁ আৰু তাকে আপোনালোকে ভিডিঅ'টো চাই যাব আপোনালোকে হয়তো চিনি পাই চাগে আপোনালোকৰ প্ৰিয় কোনোবা মানে মই নামটো নকওঁ বাৰু কিন্তু আপোনালোকে দেখিলে হয়তো চিনি পাব চাগে কোন হয় আৰু আপোনালোকে হয়তো তাৰ ভিডিঅ' চাগে চায়ো সকলোৰে ফেভাৰিট বুলিয়ে ক'ম আৰু বেছিভাগৰে চিনি পায় আৰু আপোনালোকে দেখিব অলপ পিছত দেখিবই তালৈ যাম বাৰু বাকী মোৰ পেহী মোৰ ঘৰৰ চবৰে ফেভাৰিট পাৰ্চন হয় তাই তো আপোনালোকেও তাইকো ছাপোৰ্ট কৰিব আৰু বাকী সকলোৱে ঘৰতে থকা কাৰণে বহুত ৰ'দ দিছে আমাৰ নিচিনাকৈ বিয়া খাই নুঘূৰিব দেই আমি উপায় নাই আৰু উপায়ো নাই যদি ফেমিলি বিয়া হয় উপায় নাই বাৰু ঠিক আছে এনেকৈ ব্লগটো ষ্টাৰ্ট কৰিছোঁ আপোনালোকে চাই যাব আৰু ভাল পাব ঠিক আছে আৰু এইটো মোৰ ৰিঅ' এইটো আমাৰ বহুত মৰমৰ হয় একদম অকণমানিতে আমি আনিছিলোঁ গছৰ পৰা পৰি গৈছিলে বাঁহৰ পৰা তো তেতিয়াৰ পৰাই আমাৰ লগতে আছে এতিয়া এবছৰমান হৈ গ'ল এনেকৈ অপেনকৈ থাকে আমাৰ লগতে থাকে ধুনীয়াকৈ সেইকাৰণে আমি য'তে যাওঁ লৈ যাওঁ ইয়াক এতিয়া চাহ খাব বহিলোঁ চাহ খাই লওঁ তাৰপাছত আমি ব্ৰেকফাষ্ট কৰি পেলাই ওলাই যাম খাই বৈ আজৰি হ'লোঁ এতিয়া আৰু ওলাম আৰু ডিব্ৰুগড়লৈ বুলি এতিয়া ওলাইছোঁ আৰু ইমানেই গৰম কেনেকৈ যে বিয়া খাম আৰু এতিয়া ওলাইছোঁ আৰু নামাজ পঢ়িলোঁ পঢ়ি মেলি এতিয়া ওলাইছোঁ